हेलो गाइज गुड मर्निंग एतिया दादा लराटुर लगत मैं अकमान उलाई आहिছোঁ आलिफाले खोज काঢ়িবলৈ আহিলোঁ। एतिया टाइम হৈছে 5টা বাজিছে। আমি সোনকালে উঠিলোঁ আজি মানে আমি শিৱসাগৰলৈ যাম সেইকাৰণে সোনকালে উঠিলোঁ। তো গাইজ एतिया खोज काঢ়ি মেলি আহিলোঁ। एतिया ঘৰলৈ আহি আছোঁ আমি যিহেতু আজি শিৱসাগৰলৈ যাম সোনকালে উঠিলোঁ। एतिया ওলাই লওঁগৈ। तो गाइज एतिया मोर उलाई হৈ গ'ল। एतिया आमी যাবলৈ ওলাইছোঁ। এয়া এতিয়া ভিন্দয়ে গাড়ীখন উলিয়াইছে। যেতিয়া আমি গাড়ীত বহি ললোঁ এতিয়া যাবলৈ লৈছোঁ। গাইজ ভিডিঅ'টো চাই থাকিব। এতিয়া তেল ডিপু ৰখিছোঁ, তেল ভৰাই লৈছে গাড়ীত। গাইজ এতিয়া গাড়ীত তেল ভৰা হৈ গ'ল, এতিয়া গৈ আছে। এফালে মোৰ মা ইফালে বৰমা এয়া দাদা লৰাটো আমি গৈ আছোঁ বৰ্তমান। গাইজ এতিয়া আমি ডিব্ৰুগড় বাইপাছেদি গৈ আছোঁ। এয়া দেখিছে ইমান ধুনীয়া প্লেচটো। ৱাও মজা লাগিছে দেই, ইমান ধুনীয়া। গাইজ এতিয়া ব্ৰিজৰ ওপৰেদি গৈ আছোঁ, দেখিছে ইমান। গাইজ আমি আজি শিৱসাগৰলৈ কিয় গৈছোঁ কৈ আছোঁ। গাইজ আমি আজি শিৱসাগৰ কোঁৱৰপুৰলৈ গৈ আছোঁ। গাঁওখনৰ নাম হৈছে বাৰিচোৱা গাঁও। তাত বোলে মানুহ এজনে বনৌষধ দিয়ে। মানে আমাৰ বৰমা বহুত দিনৰ পৰা বেমাৰ এটাত ভুগি আছিলে, মানে মেডিকেল ট্ৰিটমেণ্ট কৰি ভাল হোৱা নাছিলে আৰু তাৰ পৰা মানে দৰৱ খাই এতিয়া বৰমা বহুত আৰাম পাইছে। সেইকাৰণে আমাৰ মাও মানে বৰমাৰ দৰে একে বেমাৰ। সেইকাৰণে বৰমাই ক'লে যে এদিন আহি চাবলৈ, সেইকাৰণে আজি আহিছোঁ। গাইজ কেনেকুৱা কি একো নাজানো, আগতে মই আহি নাই পোৱা, সেই আজি প্ৰথম আহিছোঁ আৰু কেনেকুৱা কি একো নাজানো, গৈ পাই গম পাম আৰু। তো ভিডিঅ'টো চাই থাকিব। গাইজ কি ক'ম আৰু, বৰ দুখৰ কথা, মই বেছি দূৰলৈকে গাড়ীত উঠিব নোৱাৰোঁ। এয়া দেখিছে মোৰ বহুত বমি হৈ গ'ল পূৰা, একদম মানে মূৰ চুৰ ঘূৰাই গ'লগৈ। সেইকাৰণে ভালকৈ একো দেখাব নোৱাৰিলোঁ। এয়া দেখিছে ছাইনবোৰ্ডখন, এয়া এতিয়া তলৰ ৰাস্তাটোৰ ফালে গৈ এয়া দেখিছে মোৰ পূৰা বমি হৈ গ'ল, একেবাৰে মুখ চুখ কিবা শুকাই গৈছিল আৰু। এতিয়া আমি পালোহি। এতিয়া মা আৰু বৰমাই টিকেট কৰিবলৈ গৈছে। মানে মানুহ পূৰা ভিৰ হৈ আছে, দেখিছে। আজি যিহেতু দেওবাৰ সেইকাৰণে ইমান মানুহ হোৱা নাই বুলি কৈছে, বেলেগ দিনত বহুত মানুহ হোৱা বুলি কৈছে। এয়া দেখিছে। এতিয়া মাহঁতে টিকেট কৰি ল'লে, এতিয়া ৰখি আছে এনেকৈ, মানে লাইন পাতি থাকিব লাগে যিহেতু মানুহ বহুত হয়। এয়া দেখিছে ছাইনবোৰ্ডখন পৌৰাণিক চিকিৎসা সেৱা বুলি লিখা আছে আৰু ইয়াতে কণ্টেক্ট নাম্বাৰো দিয়া আছে। ইয়াত বহুত বেমাৰৰ দৰৱ দিয়ে বুলি কৈছে, মানে পেৰালাইছ আৰু ভৰি বিষ বহুত মানুহ হোৱা দেখিছোঁ আৰু চাইনাছ প্ৰব্লেম থকা মানুহবিলাকো আহিছে। আমাৰ মা যিহেতু হাৰ্টৰ প্ৰব্লেম আৰু হাৰ্টৰ দৰৱ দিয়ে বুলি কৈছে, সেইকাৰণে মাক আনিছোঁ ইয়ালৈ। মা মানে ট্ৰিটমেণ্ট কৰি আছোঁ, ইমান ভাল নাই হোৱা মেডিকেলত, সেইকাৰণে ইয়ালৈ এবাৰ আনিছোঁ। এতিয়া মাক দেখুৱাই মেলি আহিলোঁ। বৰমাও চেকআপত আহিছিলে, বৰমাক আকৌ দৰৱ দিছে খাবলৈ, আমাৰ মাকো দিছে দৰৱ। এয়া দেখাই দিছোঁ, দুটা বটলত এনেকৈ দৰৱ দিছে, দেখিছে। এইখিনি দৰৱ এমাহলৈ দিছে আৰু এটা মাক ভিটামিন দিছে। এইখিনি খোৱাৰ পিছত আকৌ যাবলৈ গৈছে এমাহৰ পিছত। এয়া ডক্টৰৰ কাগজখন দেখিছে। আমাৰ এতিয়া দেখাই মেলি হৈ গ'ল, দৰৱ পাতি ল'লোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা। হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা
প্ৰেৰণা ইয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ উদ্ভাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পুৰাণ মোৰ চকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পুৰাণ মোৰ চকুৰ ভাষাৰ কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাছানা তুমি মোৰ মন এতিয়া আমি ঘৰ পামগৈ আৰু বেছি দূৰ নাই গাইজ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভাল লাগিলে লাইক কৰিব কমেণ্টছ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই গাইজ